গাইজ ভাল না চবৰে খবৰ চবৰ মানে কথাটো হৈছে বাইদেউ হত্যাক আছিলোঁ তো বাইদেউ হত্যাক আহিছোঁ যিহেতু বাগানৰ অলপ দৰ্শনটো নকৰিলে ভাল নাথাকি না মানে হাততে মেইন বস্তু হৈছে চাহপাতৰ বাগানটোৱেই তো ভাবিলোঁ একবাৰ চাহপাতৰ বাগানটো দৰ্শন কৰি যাওঁ তো মানে দৰ্শন কৰোঁতে এটা মই ভাল কথা মই মানে গম পালোঁ যে একবাৰ বোলে এই যি মানে চাহপাতৰ বাগানগিলা আপুনি দেখছি এই গাছগিলা একবাৰ পুতলি এই গাছডাল 100 বছৰলৈকে জীয়াই থাকে মানে এখন বাগান যদি আপুনি একবাৰ যদি লগায় এই বাগানখন 100 বছৰলৈকে ভালে থাকে তো গাইজ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড বাদ দি এই এনেকৈ বঢ়িয়াকৈ বাগান এখন লগাই পেলাই বঢ়িয়াকৈ প্ৰতিপালন কৰিলে 100 বছৰলৈ মাত নোহোৱাকৈ খাব পাৰিবি গাৰ্লফ্ৰেণ্ডৰ ভৰসা নাই 100 বছৰটো দূৰত থাকক 2 বছৰতে গুচি যায় তো গাইজ বাগান লগাটো বেছি ভাল বুলি ভাবোঁ মই না কি কয় বাকী আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিলে ভাল লাগিব আৰু এটা মানে ভাল কথা এটা মই আপোনালোকক কৈ আছোঁ মানে কি হয় এই যিটো চাহপাত চাহপাতৰ মানে যিটো মেইন বস্তু বিক্ৰী হয় একচুৱেলি বিক্ৰী হয় কোনটো বিক্ৰী হয় জানেনে এই যিটো দেখিছে আপুনি এইখিনিহে বিক্ৰী হয় এই এটি কলি দুটি পাত এইটো ইয়াতে মাজত এটা কলি আছে আৰু দুটা চাইডে দুটা পাত আছে না এইটোহে মানে আচল চাহপাতৰ কাৰণে উপযোগী বাকীখিনি মানে কাম নাই এইখিনিৰে চাহপাত হয় বোলে বাকীখিনি ডাঙৰ ডাঙৰ পাতবোৰৰ বোলে কাম নহয় চাহপাত নহয় বুজি পাইছে না গাইজ মই জানাখিনি আপোনালোকক কৈ দিলোঁ আৰু বাকী যদি নাজনা কথা কিবা আছে কমেণ্ট ছেকশ্যনত কোনোবাই কৈ দিলেই হ'ব না কি ময়ো শিকিম আপোনালোকেও শিকিব আৰু না কি দেখ আৰু